পাৱাৰ ডিপাৰ্টমেণ্টৰ পৰা এখন নটিচ আহিছে। ইয়াতে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কেইটামান ৰোল নম্বৰ উল্লেখ আছে আৰু এইসকলক মাতিছে 12 নৱেম্বৰ 2025 ৰাতিপুৱা 11টা বজাৰ পৰা 3টা বজালৈকে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ভেনু দিছে অফিচ অফ দ্য চিফ ইলেক্ট্ৰিকেল ইনস্পেক্টৰ কাম এডভাইজাৰ, হাউচফিল্ড কমপ্লেক্স, ফাৰ্ষ্ট ফ্ল'ৰ, ৱেষ্ট এণ্ড ব্লক, দিছপুৰ, গুৱাহাটী। আৰু যি ৰিলিভেণ্ট ডকুমেণ্টখিনি লাগে সেইখিনিও তলত উল্লেখ কৰিছে, আপোনালোকে পঢ়ি চাব পাৰে। কপি অফ অনলাইন এপ্লিকেশ্যন, এডমিট কাৰ্ড অফ দি ৰিটেন এক্সামিনেশ্যন, এছপ্ৰুভ চাৰ্টিফিকেট, এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট, আইডেণ্টিটি প্ৰুফ, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, তাৰপিছত লাগিব নটাৰাইজড এফিডেভিট, ফৰ্মেট এভেইলেবল ইন দ্য বিল' মেনশ্যন ৱেবছাইট, 2 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এনি আদাৰ ৰিলিভেণ্ট ডকুমেণ্টছ। তলত power.assam.gov.in এইটো অফিচিয়েল ৱেবছাইটটো তেওঁলোকে মেনশ্যন কৰি দিছে। তাত গৈ আপোনালোকে যিখন এফিডেভিটৰ ফৰ্মেট আছে সেইখন ডাউনলোড কৰি ল'ব পাৰিব।